বাজনা বজাও। তুমি যেন পপিয়া তৰা বুটি নয় উশাহত গভীৰ পিয়াহত তুমি যেন আছাহিবই তুমি যেন পপিয়া তৰা। হৰি ঘৰত আছ ন? চোৱা ঘৰৰ ভিতৰত সোমাই আহ। বল আহি কৰাৰ ভেকচিনটো লৈ আহিব। প্ৰেম ভৰালি স্কুলত যায়। বল তাহলে প্ৰেম ভৰালি স্কুললৈকে আৰু বুকিংটো কৰা নাই। ভেকচিনটো কেনেকৈ দিব? খেপুৱা নাৰ্ছ এটা আছে, তাই ভেকচিনটো লগাই দিব। আমাক চিন্তাকে তই আছা যদি কিয় টেনশ্যন? বল ভেকচিনটো লৈ আহোঁ। একজন একজনকে আহা ভেকচিন ল'বলৈ। হৰি তই আগত যা, মই পিছে পিছে আছো। যাওক জলদি যাওক। তোমাৰ হৈ গৈছে, যাও তুমি যাও। আৰু নেক্সট আহা, নেক্সট তোমাৰো হৈছে, যাও তুমিও যাও। নেক্সট যাও তোমাৰো হৈছে, যাও তুমি। লগে সুধৰ একবাৰ ভেকচিনটো লৈ আহি কেনে পাইছে। ঐ হৰি ঘৰত আছা ন? কোনিয়ে? মই নগেন। তই ভেকচিনটো লৈ কেনে পাইছা? অলপ গা চা বেছি ৰ। তোৰ বেছি না নাই? এনেই অলপ চলপ বেছি ৰ। বল হৰক লগ ধৰি হওঁ। সিদিনাখনে পূৰ্ণিমাক দেখলো ভেকচিন ল'বা যদি নাচালা। কি যি আপি তাই ধগা মুগা, তাইক কিমান ভাঙব পাৰিলি। কাৰ কথা ভাবি আছা তই? নাই ৰ, এনে বহি আছো ৰ। ই বেটা সিদিনাখনে পূৰ্ণিমাক দেখা পাইছিল না, তাৰ কথাই ভাবি আছে নেকি? হ'বও পাৰে দেচোন। তই ঠিকে কৈছা দে, মই তাৰ কথাই ভাবি আছিলো। কি আপি তাই ন? ভেকচিন অলপ বুকিং কৰিব লাগিছিলে। মোৰ মায়েৰে ল নাই। আজিকালি ভেকচিনটো কিবা আপিছত দৰে হৈছে। প্ৰথমতে পচন্দ নহয়, এতিয়া পচন্দ হ'লেও ল'ব নোৱাৰা হৈছে। হয় দে, পুৰা চাম ৰ মই দে আজি ঘৰত যাই তোক কম। দে চাই কিনে কবি।